সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভা আজি প্ৰচেছন আৰম্ভ হৈছে। এতিয়া মজা পৰিৱেশ হৈ আছে, চাই থাকক। সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে। তলাতল ঘৰৰ চৌহদৰ পৰা আমি এতিয়া গৈ আছোঁ শিৱসাগৰ বৰ্ডিং খেলপথাৰ অভিমুখলৈ। সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ শিৱসাগৰ সাধাৰণ সভা। প্ৰায় 50,000 লোকে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰতিনিধি দল আৰু বিভিন্ন জিলা ছাত্ৰ সন্থাৰ দল ইয়াত আহি যোগদান কৰিছেহি। জাতীয় পৃষ্ঠাটো আপোনালোকে একেলগে দেখিছে সমন্বয় বাৰ্তা দিছিল এই সময়ত সৰ্বদিশ সভাৰ সমন্বয় বাৰ্তা দিছিল আৰু ইয়াৰ পিছত সদৌ কাছাৰ জিলা ছাত্ৰ সন্থা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতীকী শোভাযাত্ৰা। হয় ছাৰ, আমি জ্যোতিৰ্ময় এন জি অ' গেলেকীৰ পৰা আহিছোঁ। আমি আচলতে গ্ৰাম্য সমাজৰ এখন প্ৰতিচ্ছবি এটা দাঙি ধৰিছোঁ আৰু লগতে আমি মহাসতী জয়মতীৰ স্মৃতি মানে আমি সোঁৱৰিছোঁ তেখেতক। এটুপি দুটুপি তেজে তিনি টুপি দেশৰ হকে জয়াই গ'লে প্ৰাণ বিলাই। গতিকে আমি জয়াৰ স্মৃতি সোধো আজি তেখেতে জয়া এখন বঢ়িয়া, সুন্দৰ, খুব সুন্দৰ। Azul Longley!